নমস্কাৰ, মোৰ আশা চেনেলটোলৈ আপোনালোকক পুনৰবাৰ স্বাগতম জনাইছোঁ। এইবাৰো মই আপোনালোকলৈ এটি নতুন কবিতা লৈ আহিছোঁ। আপোনালোকে শুনি থাকক। আজি শাওনৰ প্ৰথমটো দিন। ঐ মা, তহঁতৰ উঠিবৰ হ'ল, উঠ আকৌ। কুকুৰাৰ ডাকতে মায়ে মাত লগালে। আজি শাওনৰ প্ৰথমটো দিন। বছৰৰ প্ৰথমবাৰ আমাৰ পথাৰত ধান ৰুব। কালিয়েই বৰা চাউল, জহা চাউল তিয়াই থোৱা আছে। উৰলত খুন্দি পিঠা বনাব লাগিব। বাৰীৰ পিছফালে থকা মৰাপাত ছিঙি আনি কঁঠাল গুটিৰ লগত মায়ে ৰান্ধিবলৈ আৰম্ভ কৰিলেই। আকৌ ৰঙালাওৰ লগত হাঁহৰ মাংস ৰান্ধিব আছেই। কত যে কাম। মোৰ আকৌ আইতাই কচুফুল ছিঙি আনি গাজ টেঙাৰ সৈতে শুকান মাছৰ লগত বনোৱা আঞ্জাখন নাথাকিলে গছাপ পতা যেনেই নালাগে। আইতাই আহিবই চাগে এতিয়া, কালিয়েই কৈ থৈ আহিছোঁ। ৯ বাজিবৰেই হ'ল। দেউতাৰো চাগে হাল বাই শেষ হ'লেই। চাহ জলপানৰ সৈতে তামোল টোপোলাৰ মোনাটো লৈ মই সখীৰ সৈতে আগবাঢ়িলোঁ। ধন্যবাদ।